हेलो एभरिवान स्वागतम जनाइছো মোৰ আন এক ব্লগলৈ আৰু বহুত দিন মই ব্লগ বনোৱাই নাছিলো আসলতে মোৰ মানে কি হল সময়ো হোৱা নাছিল সময় মিলাব পৰা নাছিলো মই ব্লগ বনাবৰ কাৰণে লগতে কি হল লগতে মানে মোৰ গাও বেয়া আছিল আৰু এতিয়া বাৰু মেডিচিন খাই আছো ডাক্তৰ দেখুৱাই গা মানে বহুত দুৰ্বল লাগি থাকে হেতু কাৰণে সব ফালে মেনেজ কৰিব নোৱাৰাৰ দৰে হৈছিল হেতু কাৰণে মোৰ ব্লগ ভিডিও প্ৰায় নবনোৱাৰ দৰে হৈছিল আৰু এতিয়া 6টা বাজিলে কিন্তু এতিয়া বতৰটো সক এনেকুৱা বেয়া কৰিছে বৰষুণ দিব নিচিনাই কৰিছে বতৰটো আহক মোৰ ভিডিওটো স্টাৰ্ট কৰি দিও এতিয়া পৰা আৰু আপোনালোকে হেকৰলৈকে ভিডিওটো চাই থাকিব ইফালে আমাৰ বেটি উঠি গল লোৱা এতিয়া ব্ৰাছ কৰা এইফালে বেটিৰ কাৰণে বনি আছে মেগী এইয়া মেগী হৈ গল এতিয়া আমাৰ বেটি খাব এইফালে আৰু ঠাণ্ডা হ'বলে ফেন চলাই দিছো এইফালে ফেন চলি আছে ঠাণ্ডা হৈ যাব মেগী হাতে খাম খাই গৰম নে ওকে হাতে খাইছে কেনেকুৱা মজা মজা টেস্টি নে কেনেকুৱা ৰাতিপুৱাটো ৰ'দ নোলাব বুলি ভাবিছিলো কিন্তু এতিয়া ৰ'দটো ওলাইছে আৰু আমি কি কৰিম এতিয়া বেটি কি চিঙিবা জেতুকা চিঙিম কোন জোপা জেতুকা গছ জোপা জেতুকা গছ ডালটো কাটি দিলে আৰু এফালে এজোপা ডালিম গছ এজোপা আছে ওচৰতে এইজোপা জেতুকা গছ আৰু সেইজোপা হৈছে ডালিম গছ কিনাৰতে বুঢ়া হৈ গ'ল এতিয়া মই জেতুকা কেইখিলামান ছিঙি লওঁ জেতুকা এতিয়া চিঙা হৈ গ'ল আৰু ইয়াৰ লগত কিবা এটা মিলাই ল'ব লাগিব তাৰপিছতে পিচিম চাই থাকিব আপোনালোকে ইয়াৰ লগত মই আৰু লৈছোঁ দুটামান আমলখি এইখিনি মই পিচিব লাগিব এতিয়া কাটি ল'ম আমলখিখিনিটা এতিয়া মই আমলখিখিনি কাটি ল'লোঁ টুকুৰা টুকুৰকৈ আৰু জেতুকা পাতৰ লগত একেলগতে পিচি ল'ম এয়া এতিয়া জেতুকা চাটনি হৈ গ'ল আৰু লগাব কোনে মই দেখো লগাবা চুলিত মিষ্টাৰক চাহ তেওঁ চাগে ব্যস্ত হৈ আছে এই বাগানলে যেটো মানুহ ধৰ গৈছে বেটি ৰেডি হৈ গ'ল জেতুকা লগাবৰ কাৰণে কি লগাবা জেতুকা আমাৰ বেটিৰ চুলিখিনি আগতে একেবাৰে টকলা আছিলে এতিয়া এইবোৰ অলপ যত্ন লৈ চুলি হৈছে আৰু এতিয়া লগাম এফালে লৈ লৈছোঁ মই আৰু লগতে এল'ভেৰা অলপ দিম আৰু নাৰিকল তেল অকণমান দি দিম মৌজোল দিব লাগে কিন্তু মৌজোল নাই যিহেতুকে সেইকাৰণে এতিয়া দিয়া নহ'ব আৰু এইকেইটাই দি পিনে লগাই ল'ম নেমু টেঙা অলপ চেপি দিছোঁ এতিয়া মই লগাই দিছোঁ জেতুকা হাঁহিছোঁ তাই জেতুকা লগাই হৈ গ'ল চাওক এজনী কেনেকুৱা দেখিছে খোজকাঢ়ি এইফালে 12টা বাজিছে এতিয়া দেই একদম এখন আহা অয়ন অকণমান লৈ দিওঁ হা অয়ন মই বেজি ল'ব আহিছোঁ কৈ দিয়া মই বেজি ল'বলৈ আহিছোঁ আজি একদম কান্দিম কৈ দিয়া হয়নে হা চাইছে ভালকৈ
এতিয়া আমি সাব চেণ্টাৰ আহি পাই গ'লোহি আৰু এইফালে নাৰ্ছে বেজি দি আছে পুৰা কান্দিছে আমাৰ অয়নকো দিব বেজি আৰু সিও কান্দিব চাগে তাৰ এইটো 10 মাহৰ বেজি হয় এবাৰ আমাৰ অয়নক দিছে পুৰা চিঞৰিব এতিয়া আমি আহি পালোঁ এতিয়া অয়নে পুৰা খেলাতে লাগিছে একদম বেজিৰ বিষ নাই চাগে Hello guys, আমি আজিও ভিডিও কৰিছো কালিও ভিডিও কৰিলো আমাৰ ভিডিওটো চাব দেই আৰু হেল্ল' এভৰিৱান যোৱাকালি মই ভিডিঅ'টো সামৰিব নহ'লে আৰু এতিয়া যাবলৈ ওলাইছোঁ মই নাৰ্ছিঙলৈ মানে মই নাৰ্ছিঙৰ কোৰ্চ এটা কৰি আছোঁ আপোনালোককতো জনোৱা হোৱাই নাই আৰু ওচৰতে বেছি দূৰ নহয় সেইকাৰণে চাইকেলখন সেইফালে উলিয়াই থৈছোঁ চাইকেলতে যাব লাগিব আৰু বহুত গৰম পৰিছে একদম ঘামি অৱস্থা বেয়া হৈ গৈছেগৈ আৰু আপোনালোকক অকণমান ভিডিঅ' দেখুৱাম বুলি ভাবিছোঁ বাৰু মই আজি ঠিক আছে আহক তেনেহ'লে গৈ থাকোঁ আৰু অকণমান দেৰিও হৈছে মোৰ ঠিক আছে আহক আপোনালোকে চাই থাকিব ভিডিঅ'টো দেখিব এয়া চাইকেলত এতিয়া এইবোৰ লৈ লৈছোঁ আৰু গৈ থাকোঁ আপোনালোকেও আহি থাকক এই চিমিও যাব তাই আমি দুইজনীয়ে যাম এতিয়া ইয়াত ৰখিলোঁ অলপ হেল্ল' গাইজ মই নাৰ্ছিঙৰ পৰা আহি পালোহি কিন্তু মই তাত আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ একদম বেয়া নাপাব বেলেগ এদিন মই আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখুৱাম বাৰু আৰু ইমান গৰম আছিল গৰমত মানে মনেই নগ'ল ভিডিঅ' কৰিবলৈ আৰু ঘৰলৈও আহিলোঁ আহি অলপ শুই লৈ মানে এতিয়া বোলো ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু এনেকৈ সেইকাৰণে ভিডিঅ' অকণমান কৰিলোঁ আৰু আজি ভিডিঅ'টো চাই কেনে লাগিলে জনাব আৰু লগতে আগলৈ মোৰ ভিডিঅ'বোৰ চাই যাব আপোনালোকে আৰু যদি মোৰ চেনেলৰ নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব তেতিয়া আগলৈ মই দি যোৱা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব ঠিক আছে আজিলৈ আহোঁ তেনেহ'লে বাই বাই